আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে হৈছে ভাৰতৰ প্ৰথম মহিলা বা হৈছে প্ৰথম ভাৰতীয় মহিলাসকলৰ বিষয়ে আমি জানিম। এক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হ'ল ইন্দিৰা গান্ধী। তেখেত আছিল আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জীয়ৰী আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতক মৰমতে প্ৰিয়দৰ্শিনী নাম দিছিল। 1942 চনত ফিৰোজ গান্ধীৰ সৈতে তেখেত বিবাহপাশত আবদ্ধ হয়। 1984 চনত 31 অক্টোবৰত তেখেতক গায়ৰক্ষীয়ে হত্যা কৰে আৰু হৈছে তাৰ পিছতে ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ৰাজীৱ গান্ধী হৈছে আমি জানোৱেই ৰাহুল গান্ধী হৈছে তেখেতৰ পুত্ৰ আছিল আৰু হৈছে প্ৰিয়ংকা গান্ধী ৰাজীৱ গান্ধীৰ হৈছে জীয়ৰী আছিল। 1975 চনত 25 জুনত তেওঁ দিনতেই ষ্টেট অফ ইমাৰ্জেঞ্চি অৰ্থাৎ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। সেই সময়ত আমাৰ অসমৰে সন্তান ফখৰুদ্দিন আলী আহমেদ ৰাষ্ট্ৰপতি আছিল আৰু সেই সময়ত আমাৰ অসমৰে সন্তান ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱাই সেই সময়ত কৈছিল ইন্দিৰা ইজ ইণ্ডিয়া এণ্ড হৈছে ইণ্ডিয়া ইজ ইন্দিৰা, মানে হৈছে ইন্দিৰা মানে হৈছে ইণ্ডিয়া আৰু হৈছে ইণ্ডিয়া মানে হৈছে ইন্দিৰা। তেখেতে প্ৰধানমন্ত্ৰী থকা সময়তে ৰাকেশ শৰ্মা আমাৰ ভাৰতৰ হৈছে প্ৰথমগৰাকী মহাকাশচাৰী সয়ুজ T11 মহাকাশযানৰ সহায়ত 3 এপ্ৰিল 1984 চনত মহাকাশলৈ উৰা মাৰিছিল আৰু এই মহাকাশত থকাৰ সময়তে ৰাকেশ শৰ্মা আৰু ইন্দিৰা গান্ধী বাৰ্তালাপৰ সময়ত ইন্দিৰা গান্ধীয়ে এবাৰ সুধিছিল ৰাকেশ শৰ্মাক মহাকাশৰ পৰা আমাৰ ভাৰতখন দেখিবলৈ কেনেকুৱা লাগিছে আৰু ৰাকেশ শৰ্মাই উত্তৰত কৈছিল সাৰে জাহাঁ সে আচ্ছা। এইবাৰ আহোঁ 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ'ল প্ৰতিভা দেৱী সিং পাটিল। প্ৰতিভা দেৱী সিং পাটিলে দায়িত্বত আছিলে 25 জুলাই 2007 চনৰ পৰা হৈছে 2012 চনৰ জুলাই মাহলৈকে আছিলে। তেখেত আছিল 12th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ হৈছে 12তম ৰাষ্ট্ৰপতি আছিল আমাৰ ভাৰতৰ। এইবাৰ আহোঁ 3 নম্বৰ প্ৰশ্নটো। ভাৰতৰ হৈছে প্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছে সুচেতা কৃপালানি। তেখেত 1963 চনৰ পৰা 1967 চনলৈকে উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত আছে। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল হ'ল সৰোজিনী নাইডু। তেখেতক দ্য নাইটিংগেল অফ ইণ্ডিয়া বা হৈছে ভাৰত কোকিলা নামেৰে জনাজাত। 1947 চনৰ পৰা 1949 চন মৃত্যু পৰ্যন্ত তেখেত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে দায়িত্বত আছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ হ'ল ফাতিমা বিবি। তেখেতে আছিল প্ৰথমগৰাকী মুছলমান মহিলা উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ হিচাপে থকা। তেখেতে উচ্চতম ন্যায়ালয়ৰ দায়িত্বত আছিল 6 অক্টোবৰ 1989 চনৰ পৰা 1992 চনৰ 29 এপ্ৰিললৈকে। তেওঁ অৱসৰ গ্ৰহণ কৰাৰ পিছতে নেশ্যনেল হিউমেন ৰাইট কমিশ্যন অফ ইণ্ডিয়াৰ এগৰাকী মেম্বাৰ হিচাপে দায়িত্বত আছিল 1993 চনৰ পৰা 1997 চনলৈকে আৰু তাৰ পিছতেই তামিলনাডুৰ একাদশতম ৰাজ্যপাল হিচাপে তেখেতে দায়িত্ব গ্ৰহণ কৰিছিল 25 জানুৱাৰী 1997 চন আৰু তেখেতে অৱসৰ গ্ৰহণ কৰে 3 জুলাই 2001 চনত। এবাৰ আহোঁ 6 নম্বৰ প্ৰশ্নটোলৈ। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ উচ্চ ন্যায়ালয় হৈছে লেইলা ছেইদ। তেখেতে 8ম মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বত আছিল হিমাচল প্ৰদেশ হাইকোৰ্টত। তেখেতে তাত দায়িত্বত আছিল 5 আগষ্ট 1991 পৰা 20 অক্টোবৰ 1992 আৰু তেখেতে দিল্লী হাইকোৰ্ট অৰ্থাৎ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে তেখেতে তাত দায়িত্বত আছিল 25 জুলাই 1978 পৰা 4 আগষ্ট 1991। এবাৰ হওঁ 7 নম্বৰ প্ৰশ্নটো। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া হৈছে কিৰণ বেদী। এবাৰ হওঁ 8 নম্বৰ প্ৰশ্ন। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা IAS বিষয়া হৈছে আন্না ৰাজাম মালহোত্ৰা। 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা DGP হৈছে কাঞ্চন চৌধুৰী ভট্টাচাৰ্য। 10 নম্বৰ প্ৰশ্নটো ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি হৈছে এনি বেসান্ত। 11 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা অধ্যক্ষ লোকসভাৰ হৈছে মীৰা কুমাৰ। মীৰা কুমাৰ আছিলে 15তম লোকসভাৰ অধ্যক্ষ আছিলে 2009 চনৰ পৰা 2014 চনলৈকে আছিল। এবাৰ আহোঁ 12 নম্বৰ প্ৰশ্নটো। 12 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে VS ৰামাদেৱী। VS ৰামাদেৱী হৈছে 9th চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া। তেখেতে নিযুক্তি লাভ কৰিছিলে 26 নৱেম্বৰ 1990 চনত ইলেকশ্যন কমিশনাৰ হিচাপে
আৰু হৈছে তেখেতে হিমাচল প্ৰদেশতো হৈছে ৰাজ্যপাল হিচাপে তেখেতে দায়িত্বত আছিলে 1997 চনৰ পৰা হৈছে 1999 চনলৈকে 12তম ৰাজ্যপাল হিচাপে আৰু তেখেতে হৈছে কৰ্ণাটকতো হৈছে ৰাজ্যপাল হিচাপে দায়িত্বত আছিলে 1999 চনৰ 2 ডিচেম্বৰৰ পৰা হৈছে 2002 চনৰ 20 আগষ্টলৈকে তেখেতে কৰ্ণাটকত ৰাজ্যপাল হিচাপে দায়িত্বত আছে। এবাৰ আহো 13 নম্বৰ প্ৰশ্ন। 13 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলা হৈছে ইন্দিৰা গান্ধী। 14 নম্বৰ প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলা হৈছে আশাপূৰ্ণা দেৱী। তেখেতে হৈছে প্ৰথম প্ৰতিশ্ৰুতি গ্ৰন্থখনৰ কাৰণে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে 1976। এবাৰ আহো 15 নম্বৰ প্ৰশ্নটো। 15 নম্বৰ প্ৰশ্নটো হৈছে অশোক চক্ৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা হৈছে নীৰজা ভানত। নীৰজা ভানতে পেন এম ফ্লাইট 73 বিমান সেয়িকা হিচাপে কাম কৰিছিলে আৰু সেই বিমানখন 5 ছেপ্টেম্বৰ 1986ত কৰাচীত পাকিস্তানত হৈছে এই সন্ত্ৰাসবাদী হাইজেক কৰে আৰু হৈছে তাত থকা পেছেঞ্জাৰ বিলাকক তেখেতে হৈছে পলাবলৈ সহায় কৰি থাকোতে হৈছে সন্ত্ৰাসবাদী তেখেতক হৈছে গুলি কৰে আৰু হৈছে তেখেতৰ হৈছে জন্মদিনৰ দুদিনৰ আগতে 8 ছেপ্টেম্বৰত তেখেতৰ হৈছে জন্মদিন আছিল তাৰে দুদিনৰ আগতে তেখেতে হৈছে সন্ত্ৰাসবাদীৰ গুলিত হৈছে নিহত হয় আৰু হৈছে ভাৰত চৰকাৰে 1987ত অশোক চক্ৰৰ বঁটাৰে মৰণোত্তৰভাৱে সন্মানিত কৰে। এবাৰ আহো 16 নম্বৰ প্ৰশ্নটোলৈ। 16 নম্বৰ প্ৰশ্নটো হৈছে এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা হৈছে কমলজিৎ সান্ধু। তেখেতে হৈছে 1970 চনত বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল দৌৰত 400 মিটাৰ দৌৰত। 400 মিটাৰ দৌৰ তেখেতে সম্পূৰ্ণ কৰিছিল 57.3 ছেকেণ্ডত। এবাৰ আহো 17 নম্বৰ প্ৰশ্ন। অলিম্পিকত পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা হৈছে কৰ্ণম মালেশ্বৰী। 2000 চনত অনুষ্ঠিত হোৱা অলিম্পিকত তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছিল। 18 নম্বৰ প্ৰশ্নটো হ'ল নোবেল বঁটা বিজয়ী ভাৰতৰ প্ৰথম মহিলা হৈছে মাদাৰ টেৰেছা। 19 নম্বৰ প্ৰশ্নটো হৈছে এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম ভাৰতীয় মহিলা হৈছে বাসন্তী পাল। 20 নম্বৰ প্ৰশ্নটো হ'ল এভাৰেষ্ট শৃংগ দুবাৰকৈ বিজয় কৰা হৈছে প্ৰথম ভাৰতীয় মহিলা হৈছে সন্তোষ যাদৱ। 21 নম্বৰ প্ৰশ্নটো হ'ল ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা হৈছে আৰতি সাহা। 22 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম মিছ ৱৰ্ল্ড হৈছে ৰীতা ফাৰিয়া। 23 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মিছ ইউনিভাৰ্ছ সুস্মিতা সেন। 24 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি হৈছে বিজয় লক্ষ্মী পণ্ডিত। 25 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হৈছে আন্না শান্তি। 26 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা বেৰিষ্টাৰ হৈছে কৰ্নেলিয়া সৰাবজী। 27 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা চিকিৎসক কাদম্বিনী গাংগুলী। 28 নম্বৰ প্ৰশ্নটো হৈছে অলিম্পিকত ভাগ লোৱা ভাৰতৰ প্ৰথম মহিলা হৈছে নৰা পলি। 29 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা স্বাস্থ্য মন্ত্ৰী হৈছে ৰাজকুমাৰী অমৃত কৌৰ। ৰাজকুমাৰী অমৃত কৌৰ হৈছে ভাৰতৰ প্ৰথম মহিলা স্বাস্থ্য মন্ত্ৰী। 30 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা বৈদেশিক মন্ত্ৰী হৈছে ফৰেন মিনিষ্টাৰ হৈছে সুষমা স্বৰাজ। 31 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সেনাত যোগদান কৰা প্ৰথম ভাৰতীয় মহিলা হৈছে পিয়া জিনগান। 32 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব টেগ আৰু ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হৈছে হিমা দাস। তেখেতে 2018 চনত ইণ্ডোনেছিয়াত অনুষ্ঠিত হোৱা এছিয়ান গেমছত 400 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিছিল। 33 নম্বৰ প্ৰশ্নটো হৈছে ৱমেন টেনিছ এছ'চিয়েশ্যনৰ খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় মহিলা হৈছে সানিয়া মিৰ্জা। 34 নম্বৰ প্ৰশ্নটো হৈছে অলিম্পিকত বেডমিণ্টনত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা হৈছে সাইনা নেহৱাল। 35 নম্বৰ প্ৰশ্নটো হৈছে অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মুষ্টিযোদ্ধা অৰ্থাৎ বক্সাৰ হৈছে মেৰী কম।